morning from rowing. So guys, আমি এতিয়া rowingত আছো। কালি rowingতে থকা হল। আগৰ ব্লগত আপোনালোকে দেখিছিলে ধুনীয়াকে। এতিয়া গম পাইছে এইফালে এতিয়া rowing টাউন এখনে। কেনেকুৱা ফিল কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। এইখনে আমাৰ গাড়ীখন, এইখনে লৈ আহিছিলো। দেখিছে আৰু মোৰ ভাগৰ বসন্তী। তো এতিয়া rowingৰ পৰা যাম তোমাৰ মায়দিয়া। আমাৰ বিকাশ দা আছে ড্ৰাইভিং বৰ ধুনীয়া কৰে। তো এতিয়া এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ। এতিয়া কি কফি খোৱা নে চাহ খোৱা? কফি এটা খাই লওঁ, গোটেইকেইটা ভাল লাগিব গৈ। ইয়াতে আমি কফিটো খাম এতিয়া ধুনীয়াকৈ। এইফালে অপূৰ্বতা আছে। বহুত ধুনীয়া অনুভৱটো ভাল লাগিছে। অনুভৱ ভাল লাগিছে ন? ফিলিংছ কেনেকুৱা এনেই? আল্ট্ৰা প্ৰ' মেক্স। এইফালে আমাৰ দেৱ আছে। দেৱ কিবা এটা কওঁ, কেনেকুৱা লাগিছে? কিন্তু কম ইয়াত ইমান ভাল লাগিছে জেগাটো, যাবলৈ মন যায়। যাবলৈ মন নাযাওঁ মানে এতিয়া ফুৰিবলৈ বাকী আছে ন। এতিয়া ধুনীয়াকৈ আমি মায়দিয়া যাম। মায়দিয়াৰ পৰা আমি আনিনো হয়নে? কেহেৰা লাগিব মানে। আমি ব্লগটো চাই থাকক গাইছ। জেং ধুনীয়াকৈ আমি কফি খাই ওলাই আহিলোঁ। ওলাই আহি এতিয়া গৈ আছোঁ আমাৰ মায়দিয়া পাছলৈ। তাৰপিছত দেখা যাব আনিনি প্লেন কি হয় আজি। এইফালে আমাৰ ধুনীয়াকৈ গাড়ী চলাই আছে। এইফালে গোটেইকেইটা আছে আমাৰ গাইছ। জোচ লাগে জোচ তোমাৰ ড্ৰাইভাৰ একদম আমাৰ তাগৰা। এইফালে দেখাছোঁ ধুনীয়া একদম ভিউ মানে ষ্টাৰ্টটো হৈছে আৰু আগলৈ বহুত বাকী আছে গাইছ। চ' গৈ থাকোঁ আপোনালোকক ধুনীয়া ধুনীয়া আজি জেগা দেখাই যাম বুলি আশা কৰিছোঁ। আৰু কি কি হয় নাজানো। চ' চাব বুলি আশা কৰিলোঁ ধুনীয়াকৈ দেই। ধন্যবাদ। গৈ আছোঁ আমি ধুনীয়াকৈ ওপৰলৈ। এইফালে দেখিবলৈ পাইছে আপোনালোকে ৰাস্তা কি ধুনীয়া জেং। আহিলোঁ বহুতকণ আহিলোঁ, আৰু আছে ওপৰত বাকী আছে আৰু ওপৰলৈ যাবলৈ আৰু বহুতকণে আছে বাকী হয়নে? কি কোৱা কিমান আছে ওপৰতা? বহুত আছে। আমি মানে কিমান 40% আহিলোঁ আৰু 60% আছে গাইছ। চ' গৈ থাকোঁ আগলৈ গাইছ। এইটো মিথুন বুলি কয় দেই, অৰুণাচলত পায় এইবোৰ। মিথুন আজি ফাৰ্ষ্ট টাইম দেখিছোঁ মই এইটো মিথুন দেখি গ'লোঁ গাইছ। মিথুন আজি আগতে দেখিছে নাই? এই দেখিছে মই দেখিছোঁ। তিৱাৰী গাঁও হয় নাই? তিৱাৰী গাঁও পাইছেহি গাইছ। দেখিছে এইখন বহুত দূৰ আহি তিৱাৰী গাঁও পাইছে। ভাল লাগিছে বহুত। আৰু ঘৰ দেখিবলৈ পাইছে এখন ৰাইডাৰ আহি অলপ আগত আহি পিনে ৰখিলোহি। ইয়াতে ধুনীয়াকৈ মন্দিৰ এটা আছে আমাৰ শিৱ বাবা মন্দিৰ। জয় ভোলেনাথ ওম নমঃ শিৱায়। ত' ইয়াতে সেৱা এটা কৰিলোঁ ধুনীয়াকৈ আমি গোটেইকেইটাই। এইফালে আমাৰ গোটেইকেইটা অলপ দেৰি ৰখিছে ধুনীয়াকৈ বিন্দাছ ধুনীয়া। চ' গৈ থাকোঁ এতিয়া আকৌ লেটছ গো ব'ল আৰু ইয়াৰ পৰা 10 কিলোমিটাৰমান আছে কৈছে গাইছ। আহি একদম ধুনীয়া এখন দলং এখন পালোহি বিন্দাছ। অলপ দেৰি ৰখিছোঁ, ফিল্ডটো লৈছোঁ পুৰা ঠাণ্ডা ইয়াত। এইফালে এটা ৱাটাৰফল এটা আছে আগত ধুনীয়াকৈ। এইকেইটা গোটেইকেইটা ৰখিছে ধুনীয়াকৈ। এইফালে তলত চাব পাৰে গাইছ, বহুত ঠাণ্ডা ইয়াত। আগত ইয়াত মন্দিৰ এটা আছে। অলপ আহি পিনি মায়দিয়াত আহি অলপ নাচিছোঁ দেই গাইছ। বেয়া চাই নাপাবা। ইয়াত এটাই বহুত প্ৰব্লেম, ইফালৰ পৰা যদি গাড়ী আহে মানে ক্ৰছ কৰিব দিগদাৰ হয়। ৰাস্তাটো বহুত সৰু ন, দেখিব পাইছে। অলপ এক্সপেৰিয়েঞ্চ থকা ড্ৰাইভাৰ আনিব দেই। আৰু বিকাশ দা এক্সপেৰিয়েঞ্চ হৈ গৈছে আৰু ইয়াত। আৰু ইফালেতো আৰু ডাইৰেক্ট তলত গাইছ, উপায় নাই। এইটো অকল শুইছে গাইছ আমাৰ বৰ ঠাকুৰ দা ঘোঁৰা ওৰফে। আমাৰ ড্ৰাইভাৰে বৰ ধুনীয়া গান গাইছে। লেণ্ডশ্লাইডটো পুৰা হয় ইয়াত, কেতিয়া কি হৈ যায় ক'ব নোৱাৰি। এইফালে মন্দিৰ ওম নমঃ শিৱায় বহুত ধুনীয়া লাগিছে। গোটেই ৰাস্তাবোৰে যেন আপোনালোকক দেখা যাম তেনেকুৱা লাগিছে, কিন্তু এনেকৈ কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব না। মানে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ গাইছ। চাব মন দিব আপোনালোকে।
এইফালে দেখিছে বৰফ পুৰা চালিয়া নেচাৰেল হাৱাটো খাই বহুত ভাল লাগে না কিমান দেখাম আৰু দেখাই গৈ আছোঁ গাইজ চাওক আপোনালোকে জাষ্ট ফিল লওক বৰফ ফিল লওক এইটো অলপ টাৰ্ণিং টাইপ গাইজ গাইজ এইটো চাওক একদম ঘৰৰ ওপৰত পুৰা বৰফ গাইজ ৱেলকাম টু মায়দিয়া পাছ গাইজ আহি একদম ধুনীয়া পাই আছোঁ এইফালে দেখিছে এইফালে বহুত ঠাণ্ডা ওপৰত এইফালে সুন্দৰ ৰিকুদা কেনেকুৱা লাগিছে ভাল লাগিছে না এইফালে দেৱ কেনেকুৱা লাগিছে ঠাণ্ডা ফাইনেলি গাইজ আহি পিনি আমি মায়দিয়া পাছ পাই গ'লি ধুনীয়াকৈ এইফালে দেখিবলৈ পাইছে গাইজ এইফালে ইয়াত মন্দিৰ এটা আছে ধুনীয়াকৈ তাৰপিছত এইফালে আৰ্মি কেম্প গাড়ীখন ইয়াতে ৰখাই দিলোঁ বৰফ দেখিবলৈ পাইছে এইখনে আৰু ৱেলকাম টু মায়দিয়া পাছ গেহেৰা এইফালে চব বিজি বোলে ফটো মত একদম সেইফালে পূৰা বৰফ ফিলিংছ ভেৰি ঠাণ্ডা ঠাণ্ডাটো বহুত কালি পূৰা ইয়াত চবফালে বৰফ 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 খাই দিওঁ লাগিছে ঠাণ্ডা আগত গাড়ীখন থৈ আহিলোঁ তাত মানে মায়দিয়া পাছ যোনটো লিখা থাকে ন তাত আৰ্মি কেম্প আছে তাতে চ' ধুনীয়াকৈ এতিয়া আমি তাত গাড়ী থৈ মানে আগলৈ খোজকাঢ়ি আহিছোঁ এইটো ব্লেক আইচ পূৰা হৈ গৈছে ন এইটো পূৰা পিছল হৈ গৈছে এইটো দেখিব পাইছে পূৰা পিছল চ' বৰফে বৰফ আগলৈ গৈ আছোঁ এতিয়া অলপ চাওঁগৈ আগত কিনো হৈছে ভাল লাগিছে বহুত ফটো চটো ভিডিঅ' চিডিঅ' কৰিছোঁ ৰিলচ চিলচ তাৰপিছত আপোনালোকে চাব আৰু ইনষ্টাগ্ৰামত অলপ গগৈ বুলি আছে চাৰ্চ কৰিলে ওলাব ফ'ল' এটা কৰি দিব গাইছ দেখিবলৈ পাইছে পূৰা এইবোৰ টিঙৰ চালিত পূৰা বৰফ এইবোৰ চব আনিনি যাব আনিনি চ' আমি যোৱা কথা আছিলে কিন্তু অকল মানে ইয়াত কি হৈছে মানে অকল লোকেল গাড়ীবোৰ যোনবোৰ যায় ন এইটো ভাড়া মাৰে সেইবোৰ গাড়ীহে অকল পাছ দিছে মানে আমাৰ এইবোৰ যোনবোৰ টুৰিষ্টৰ গাড়ী লৈ আহে সেনেকুৱাবোৰক আনিনিৰ কাৰণে পাছ দিয়া নাই বৰফটো বহুত পৰি আছে ন সেইটো কাৰণে মানে ৰাস্তাও বেয়া সেইটো কাৰণে উপায় নাই এতিয়া আমাৰ হয় নাই উপায় নাই দিয়ক নেক্সট টাইম আহিম আকৌ আনিনি নেক্সট জানি আহিম চ' গাইজ আমি এনেই অলপ ফুৰিছোঁ এতিয়া ধুনীয়াকৈ এতিয়া অলপ আগলৈ যাওঁ মানে ভোক লাগিছে বহুত ভোক লাগিছে কিবা এটা খাব লাগিব মেগী বনাব লাগিব আমি লৈ আনিছোঁ বাৰু সঁজুলি মেগী লৈ আনিছোঁ কিন্তু এতিয়া ভাগৰ লাগিছে বহুত আৰু ইয়াত যেন বহুত ঠাণ্ডা মানে বহুত তামাম ঠাণ্ডা ৰ'দটো দিছে ভাল হৈছে বাৰু বৰ ধুনীয়া ধুনীয়া ছোৱালী অৰুণাচলত ভাল লাগিলে গাড়ী গৈ আছে গাইজ চুমু চব আনিনি গৈছে গাইজ কিন্তু আমাক মানে পাছটো নিদিলে মানে এইবোৰ যোনবোৰ নিজৰ প্ৰাইভেট গাড়ী লৈছে ন সেইবোৰ পাছটো দিয়া নাই আনিনি কাৰণে আপোনালোকো নাহিব যাতে এতিয়া কেইদিনমানৰ পিছত আহিব পিছত মানে যেতিয়া বৰফটো কমিব ন তেতিয়া আহিব আমি অহা টাইমত ইমান মানুহ নাছিলে এতিয়া লাহে লাহে মানুহবোৰ আহিছে ৰ'দটো ধুনীয়া দিছে এইফালে আমাৰ দেখোন ছাৰে বৰ্ডাৰ বাইক পাই গ'ল বোলে ফটো মাৰি দিয়া ফটো দুটামান মাৰি দিওঁ ইয়াক গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ মানে ইয়াত থাকিলেও বহুত টাইম ফটো চটো মাৰিলোঁ ধুনীয়াকৈ ওলাই দিওঁ এইফালে গাড়ীখন ঘূৰাইছে আৰু এইফালে বিন্দাছ এইফালে আমাৰ দেশৰ জোৱানসকলৰ ইণ্ডিয়ান আৰ্মি কেম্প তেওঁলোকক চেলুট দেই গাইজ ইমান ঠাণ্ডাত যেন তেওঁলোকে আমাৰ কাৰণে ডিউটি কৰি থাকে বৰ্ডাৰত থাকি গাইজ এতিয়া আমি আহি পিনি ভোকটো লাগিলে ন ইয়াততো তেনেকৈ ভাল হোটেল নাই মানে আছে তেতিয়াহ'লেও আমি ইয়াত ভাতটো নাখাওঁ মানে টাইমো ইমান নাই হোৱা 9:30 হৈছে দেন 10টা বাজিব হৈ গ'ল আৰু তাৰপিছত আমি মানে এতিয়া নাখাওঁ ৰয়িঙত ভাতটো খামগৈ সেইটো কাৰণে আমি এতিয়া আমাৰ সঁজুলি লৈ আনিছিলোঁ ধুনীয়াকৈ এইফালে বনি আছে গৰম পানী হৈ আছে এইফালে কাপ নুডেলছ তাত এইফালে আছে মেগী আছে ধুনীয়াকৈ বনাম এতিয়া ইয়াতে খাম টিপটপ কি কোৱা ধুনীয়া ন ইয়াতে ধুনীয়াকৈ মেগীটো খাম মেগীটো খাই কেনে গৈ পিনি মানে পেটটো ভোকটো মৰিব না ডাইৰেক্ট গৈ পিনি তাৰপিছত ৰয়িঙতে খামগৈ চ' গাইজ ইয়াত দেখিছে মেগী খাইছোঁ আৰু দেই মায়দিয়াত আহি মেগী খোৱা মজাই বেলেগ মানে ঠাণ্ডাত গৰম তেল দিছোঁ অলপ গাটো নহ'লে বৰ ঠাণ্ডা মানে হৃদয়লৈকে ঠাণ্ডা হৈছে দেখিবলৈ পাইছে পূৰা বৰফ কিনাৰত ভাল লাগিছে বহুত এনজয় কৰিছোঁ আপোনালোকে আহিব
গাইছ এতিয়া আমি মায়দিয়াৰ পৰা ওলালোঁ ধুনীয়াকৈ গোটেইকেইটা ফুৰিলোঁ ফটো মাৰিলোঁ ধুনীয়াকৈ বহুত ভাল লাগিলে নেকি ভাল লাগিলে ধুনীয়াকৈ এনজয় কৰিলোঁ এতিয়া যাওঁতে অলপ শ্ল' যাব লাগিব কাৰণ আমি আপৰ পৰা গৈছোঁ ন তললৈ সেইটো কাৰণে গাইছ ইয়াত এতিয়া দেখিবলৈ পাইছে পুৰা জাম লাগি গৈছে মানে উপায় নাই একদম আগত এখন কিবা ITBP গাড়ী মানে তেওঁলোকৰ এইবোৰ আৰ্মি লোক তাৰপিছত এইফালে এখন কিবা পাব্লিক গাড়ী আৰু পুৰা এতিয়া ৰাস্তাটো ঠেক ন আধা ঘণ্টামান হ'ল মানে এতিয়া এনেকৈ ফচিয়ে থকা সেইটো কাৰণে প্ৰব্লেম আৰু ৰাস্তাটো সৰু যেন উপায় নাই যিমান দেৰি হয় আৰু ৰখি আছোঁ ঠিক নাই কিমান দেৰি হয় আধা ঘণ্টা ওপৰ হৈ গ'ল এতিয়া গাড়ীখন মানে পাৰ হ'বই পৰা নাই পুৰা জাম লাগিছে ফ্ৰেণ্ডছ আমি আহি এতিয়া এয়া এখন ৰয়িং দলং ন ৰয়িং দলং পালোহি হেৰি পৰা আহি পিনি মানে মায়দিয়াৰ পৰা আহি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই ক'ব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যি আছে চব কৰি দিবা এফালৰ পৰা বাই বাই আজি ৰয়িঙৰ পৰা বাই বাই